टंला जलहिंसन जे सब डिविजनेल दङमोन बे टंला मुंखौ बोखारनायनि थाबैनो बोखारनानै दा पानेरि आरो कालाइगाव धनस्री जलसिंचननि सिङाव लाखिनायनि बेरेखायै दिनै खुद्रिसारदों आरो खुद्रिसारनायाव नुदों माने आसु एबसु अखम जातीयता जुब छात्र परिषद आरसु आसा आरो गोबां फरायसा लोगोसे जलहिंसन विभागनि जायफोर ठिकादार दं बिथांमोननो आफादजों ज' जानानै दिनै बेहाय खुद्रिसारनाय हाबाफारि लादों आरो खुद्रिसारनाय हाबाफारि लानायाव जों नुबाय गुबुन गुबुन आफादनि माने दैदेनगिरि बिथांमोनाबो दङ आंजों दङ नैबे थोंजोङै नैबे समाव उदालगुरि जिल्लानि माने सासे दैदेनगिरि बिथां जतिन नाथ दङ आं बिथांनिफ्रायबो थोंजोङै मिथिनो नाजागोन আজি কিয় তেনেকৈ মানে আপোনালোকে যিটো ধৰণৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী কিয় ল'ব লগা চাওক অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে আমাৰ টংলা জলসিঞ্চন বিভাগৰ কাৰ্যালয়টো ইয়াৰ পৰা স্থানান্তৰ কৰাৰ লগতে আৰু পৰিসৰটো কমাব বিচাৰিছে আৰু এই কথাখিনি আমি ঠিকাদাৰৰ লগতে আমাৰ টংলাৰ যিখিনি জাতীয় সংগঠন এই গোটেই জাতীয় সংগঠনখিনি জাগি উঠিছে আৰু আমি পৰ্যায়ক্ৰমে আমি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছে টংলাখন আমি বঞ্চিত হৈছোঁ আমাৰ কিছু আজি কেইবছৰমান আগৰ পৰাই আমাৰ টংলাখন জিলা বা মহকুমা এই ঘোষণা কৰাৰ কথা আছিলে ৰাজনৈতিক পাকচক্ৰত আমাৰ টংলাখন বিলুপ্তিৰ পথত গুচি গৈছে আৰু ক্ৰমান্বয়ে আমাৰ ইয়াৰ পৰা অফিচ কোৰ্ট কাছাৰীবিলাক ইয়াৰ পৰা স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিছে এতিয়া আমি ৰাজনৈতিকভাৱে যিহেতু আমাৰ এটা অধিকাৰ আছে গণতান্ত্ৰিক মাধ্যমেৰে আমি আন্দোলন কৰাৰ অধিকাৰ আছে আৰু এই আন্দোলনৰ জৰিয়তে আমি কোনো কাৰণত আমাৰ এই জলসিঞ্চন বিভাগটি আমি বিলুপ্তিকৰণ হ'বলৈ নিদিওঁ আৰু ইয়াৰ কাৰণে আমাৰ যিখিনি জাতীয় সংগঠন বিশেষকৈ ছাত্ৰ সংগঠন তেওঁলোকে আমাৰ লগত বিশেষকৈ আমাৰ যি জলসিঞ্চন বিভাগৰ যিখিনি আমি ঠিকাদাৰ আছোঁ সৰু সৰু ঠিকাদাৰ আছোঁ আমি এইসকলৰ লগত তেওঁলোকে আমাৰ হৈ মাত মাতিছে আৰু তেওঁলোকৰো এটা বৃহৎ স্বাৰ্থ এটা আছে কাৰণ টংলাখনৰ দায়িত্ব তেওঁলোকৰ এটা আছে অফিচ কোৰ্ট কাছাৰীৰ ক্ষেত্ৰত তেওঁলোকৰ এটা দায়িত্ব আছে গতিকে এই লৈ আজি বিশেষকৈ আমাৰ যিখিনি জাতীয় সংগঠন এই জাতীয় সংগঠনখিনিয়ে তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি একেলগে ইয়াত একগোট হৈছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকৰ যি দাবী সেই দাবীটো যদি পূৰণ নকৰে তেনেহ'লে আপোনালোকে কেনেদৰে আগবাঢ়িব নাই চাওক আমি কৈছোঁৱে গণতান্ত্ৰিক মাধ্যমেৰে যিখিনি প্ৰক্ৰিয়াৰে আমি আন্দোলন কৰিলে আমি ইয়াৰ মানে এনচাৰ এটা ভাল এনচাৰ এটা আমি পাম সেই হেৰিৰে আমি আগবাঢ়ি যাম যিকোনো মুহূৰ্ততে যিকোনো বিনিময়ত আমি এই অফিসটো বিলুপ্তিকরণ হবলৈ নিদিওঁ बै समाव आरो सासे दंबाय जिहेतु उदालगुरि जिल्लानि जिहेतु माने बिजेपिनि ना बिथां माने लेङाइ आफादगिरि बिथां जयकान्त शर्मा दङ बिथांनिफ्राय आं थोंजों मिथिनो हागोन जे बिथाङा नैबे जे रुलिं पार्टियाव थानानैबो दिनै बेबायदि मानो खुद्रिसारनो गोनां जाखो बेनि बागै आं मिथिनो हागोन হয় আপোনালৈ মানে নমস্কাৰ জনাইছোঁ যিহেতু আপুনি দলীয় বিজেপিত মানে যিহেতু উদালগুৰি জিলাৰ সভাপতি পদবীত আছে কি ক'ব আপুনি কেনেকৈ ধৰণে অৱস্থানত আজি ধৰ্ণা কাৰ্যসূচীত বহিব লগা চাওক দলীয়ভাৱে মই এজন দলৰ কাৰ্যকৰ্তা সেই হিচাপে মই কথাটো মই ক'বলৈ নাযাওঁ যিহেতু মই এজন সাধাৰণ নাগৰিক এই অঞ্চলৰ এজন সাধাৰণ নাগৰিক মই টংলাৰ ব্যক্তি আৰু টংলাৰ অহিত চিন্তা কৰা কোনো কামত মই বৰ্তি হ'বলৈ নাযাওঁ গতিকে টংলাখন মই প্ৰথমতেই মই মোৰ বুকুত মই আন্তৰিকতাৰে লৈছোঁ গতিকে মই টংলাৰ অহিত চিন্তাৰ কথা কোনো কাৰণত মই চিন্তা কৰিব নোৱাৰিম মই টংলাৰ ৰাইজৰ লগত আছোঁ ৰাইজে যি সিদ্ধান্তত উপনীত হ'বৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে সেই ইচ্ছাত ময়ো একমত গতিকে মই ভাবিছোঁ যে টংলাৰ পৰা এই বিলুপ্তিকৰণ এই কাৰ্যালয়টো যিহেতু নামটোৱেই বিলুপ্তি কৰিবলৈ বিচাৰিছে তাত কিন্তু মই একমত হ'ব নোৱাৰোঁ গতিকে মই ৰাইজৰ লগত আছোঁ গতিকে চৰকাৰক এটা মই অনুৰোধ জনাম যে কোনো কাৰণত টংলাৰ যাতে নামটো বিলুপ্তি নকৰি পুনৰ আগৰ দৰেই থাকক প্ৰয়োজন সাপেক্ষে পৰিসৰটো তেওঁলোকৰ মানে অফিচিয়েলি যি ধৰণে পৰিসৰ কৰে সেই পৰিসৰত আমাৰ কোনো কথা নাই কিন্তু নামটো বিলুপ্তি কৰিব নোৱাৰে তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ চৰকাৰক थारैनो बिथाङा माने खावलायदों जे जाहाथे माने बिथाङा जे दोलोआव दङब्लाबो नाथाय टंलानि जि माने टंला मुंखौ बोखारनायनि बेरेखायै बिथाङा जेब्लाबो माने बेहाय आखाइ होआ एबा बिनि थाखाय रायजोनि मोजांनि थाखाय बिथाङा खामानि मावनायाव जुदि बे सरकारा जुदि बेरेखा लायोबा बिनि थाखाय बे गसंथिगोन होननानै बुंदों नैबे समाव जोङो टंला दखरा आसुनि आफादगिरि बिथां प्रान्जल देखा दङ बिथांनिफ्रायबो नैबे समाव मिथिनो हागोन जे बिथाङा नैबे समाव मानो थाखाय बेबायदि अबस्थान আজি কিয় এনেকুৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'ব লগা কিয় কাৰণ পোনচাতে ক'ব বিচাৰোঁ চৰকাৰৰ হঠকাৰী সিদ্ধান্ত
1975 চনৰ পৰা টংলাৰ লগতে ওদালগুৰি জিলাৰ 7টাকৈ বিধানসভা সমষ্টিৰ কৃষক ৰাইজ তথা নিবনুৱা সেৱা আগবঢ়াই অহা এই জলসিঞ্চন সংমণ্ডলটি তেওঁলোকে হঠাতে ৰাজনৈতিক স্বাৰ্থৰ কাৰণে তেওঁলোকে টংলাৰ পৰা আঁতৰাই নিব বিচাৰিছে, টংলাৰ নাম মচি দিব বিচাৰিছে। আৰু অকল ইৰিগেশ্যন ডিভিজনটোৱেই নহয়, জনস্বাস্থ্য কাৰিকৰী বিভাগ যিটো PHC ডিভিজন আছে সেই ডিভিজনটো টংলাৰ পৰা তেওঁলোকে আঁতৰাই নি ইয়াত চাব ডিভিজন দিব বিচাৰিছে। যি নেকি ডিভিজনকেইটাই যি নেকি এটা বৃহৎ পৰিসৰৰ সেৱা আগবঢ়াই আছিলে সেই পৰিসৰবোৰ তেওঁলোকে সংকুচিত কৰি পেলাই কেৱল কম পৰিসৰৰ ভিতৰত তেওঁলোকে ৰাখিব বিচাৰিছে। এই টংলা অঞ্চলৰ ৰাইজে ডিভিজনকেইটা থাকোঁতেই ইয়াতে তেওঁ কাম বিচাৰি গ'লে কাম পোৱা বঞ্চিত হ'ব লগা হৈছিলে, কিন্তু শেহতীয়াকৈ যেতিয়া নেকি পৰিসৰ সংকুচিত কৰিব তেতিয়াতো আৰু বঞ্চিত হ'ব লাগিব। আৰু দ্বিতীয় কথা হৈছে টংলাৰ লগত এটা আৱেগ জড়িত হৈছে এই ডিভিজনকেইটা, গতিকে এই কামটো এই সিদ্ধান্ত আমি কেতিয়াও মানি নলওঁ। টংলাৰ ডিভিজন যি পৰিসৰ আছিলে এই পৰিসৰ থাকিবই লাগিব, টংলাৰ নামো থাকিব লাগিব। আৰু দ্বিতীয় কথা হৈছে টংলাখনে চৰকাৰী অনুষ্ঠান একো পাবলৈ সক্ষম হোৱা নাই, এখন চৰকাৰী হস্পিটেল পাবলৈ সক্ষম হোৱা নাই, এখন মডেল হস্পিটেল নাহিলে ভাল এখন এটা সাংস্কৃতিক প্ৰকল্প এটা হোৱা নাই। আৰু ওদালগুৰি জিলা গঠনৰ সময়ত টংলাৰ মহকুমা পোৱাৰ পৰা বঞ্চিত হৈছে। আৰু শেহতীয়াকৈ 50 বছৰ ধৰি যি দুটা মাত্ৰ কাৰ্যালয় আছিলে, ডিভিজন আছিলে, সেই ডিভিজনকেইটাও আঁতৰাই নিব বিচাৰিছে। এই কাৰ্যক আমি সহ্য কেতিয়াও নকৰোঁ। যদি আপোনালোকৰ যি মানে দাবী সেই দাবীটো যদি চৰকাৰে যদি মানে মানি নলয় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে আগবাঢ়িব? না, পৰৱৰ্তী পৰ্যায়ত আমি তেওঁলোকে যদি আমাৰ প্ৰতিবাদী কণ্ঠ যদি তেওঁলোকে নুশুধে, আমাৰ যদি দাবী তেওঁলোকে মানি নলয়, এয়া মাত্ৰ দ্বিতীয় কাৰ্যসূচী। অহা মঙলবাৰে আমি আকৌ এবাৰ ঘোষণা কৰিছোঁ মানৱ শৃংখল কাৰ্যসূচী টংলা চাৰিআলিত হ'ব। অহা মঙলবাৰে টংলাবাসী ৰাইজক লৈ, কৃষক ৰাইজক লগত লৈ মানৱ শৃংখল কাৰ্যসূচী। আৰু তাৰপিছত তেওঁলোকে যদি নুশুনে আমি ৰাজপথত তেওঁলোকক পুনৰবাৰ ৰাজপথৰ আন্দোলনত নামিব, জংগী আন্দোলনত নামিবলৈ আমি বাধ্য হ'ম। দৰকাৰ হ'লে আমি টংলা স্তব্ধ কৰিম, টংলাত আমাৰ মন্ত্ৰী আমোলাক আমি প্ৰৱেশ কৰিবলৈ আমি বাধা দিবলৈ আমি বাধ্য হৈ যাম। আমি थारैनो जोबोद माने गोख्रों रावजों बिथाङा सोंखारिदों जे थाबैनो जुदि नैबे टंला जुदि साब डिभिजननि जि माने टंला माने मुं बे टंला मुंखौ जुदि फैबाय थानाय समाव जुदि लाखियाब्ला लेम्बाद बाहाल लाखियाब्ला दा बिथांमोना जंगि आन्दोलनखौ गोख्रोंनिफ्राय गोख्रों खालामगोन होननानै फोसावदों। दा बिथांमोननि जेसेबांखिनि आफादफोर दङ बिथांमोननि आफादनि बे जि दाबि बे दाबिनि बेरेखायै सरकारा माबायदि राहा लायो फैबाय थानाय समफ्राव जोङो बेनि बागै मिथिनो मोनगोन। बेरगावनिफ्राय टाइम एट बड' प्रफुल्ल कुमार बर'।